মই কোনো ইউটিউবাৰ নহয়, আপোনালোকক মই আকৌ কৈ আছোঁ, আপোনালোকে যদি দিল্লীত আহে তেতিয়াহ'লে আপোনালোকে 5টা কাম কৰিব লাগিব। প্ৰথমতে আপোনালোকে যেতিয়া দিল্লীত আহিব, আপোনালোকে আপোনালোকৰ যি পৰিচয় পত্ৰ আছে, আই কাৰ্ড আছে, ভোটাৰ পান কাৰ্ড আছে, যি কাৰ্ড আছে আপোনালোকে লগত লৈ আহিব লাগিব। দ্বিতীয়তে আপোনালোকে যেতিয়া দিল্লীত আহিব, আপোনালোকৰ যি পেণ্টৰ পকেট আছে, চাৰ্টৰ পকেট আছে, আপোনালোকে একলগত টকা নথ'ব, আপোনালোকে ভগাই টকা থওক। আৰু বেছিকৈ যদি টকা আনিছে তেতিয়াহ'লে আপোনালোকৰ ATM আছেই, ATMত ৰাখক, বেংকত ৰাখক, বা আপোনালোকৰ যদি বেগ থাকিব বেগত টকা ৰাখক, কিন্তু এই পেণ্টৰ পকেটত টকা নাৰাখিব। ৰাখিলেও অকেলত নাৰাখিব, কাৰণ বহুত পকেট মাৰ আছে। পকেট মাৰ দিল্লীত বুলি নহয়, চবতে আছে, গম পায় অলপ চলপ। তৃতীয়তে আপোনালোকে যেতিয়া দিল্লীত আহিব, আপোনালোকে ক'ৰবাত যাব হ'লে আপোনালোকে এজন নহয়, 10জনক আপোনালোকে লোকেশ্যনটো সুধিব, য'ত যাব তাৰ লোকেশ্যনটো আপোনালোকে সোধক। আৰু আপোনালোকে এজনক নুসুধিব, কাৰণ এজনে ভুল ক'ব, কাৰণ দিল্লী ৰাজধানী হয় ভাৰতৰ, বিভিন্ন ৰাজ্যৰ মানুহবিলাক তাত যায়। যে আপোনাকে যদি কোনোবাই কিবা এটা সোধে, আপুনি ভাল মানুহ তেতিয়াহ'লে আপুনি কৈ দিব যে নাই মই নতুনকৈ আহিছোঁ, মই চিনি নাপাওঁ। আৰু আপুনি যদি লেবেল দিয়ে তেতিয়াহ'লে আপুনি কৈ দিব এনেকৈ আছে সেনেকৈ আছে, কৈ দিব কিবা এটা এক্সাম্পল দিছোঁ, বেয়া নাপাব কথাটো কোৱাৰ কাৰণে। আপোনালোকে এজনক নহয়, কমচে কম 10জনক লোকেশ্যনটো সুধিব। 4 নম্বৰ হৈছে আপোনালোকে যদি দিল্লীত আহিব, আপোনালোকে DTC এটা এপছ আছে, দিল্লী ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যনৰ যিটো এপছ আছে, প্লে ষ্ট'ৰত যিবিলাক পাই যাব, সেইটো আপোনালোকে ডাউনলোডিং কৰি লওক। আৰু পঞ্চম হৈছে আপোনালোকে ক'ৰবাত যাব হ'লে অ'টোৰ ভাড়া কৰিলে আপোনালোকে যদি ছিংগল যাব বিচাৰে অ'টোৰ ভাড়া নকৰিব, কাৰণ অকলে অ'টোৰ ভাড়া কৰিলে বহুত টকা লৈ ল'ব। যদি আপোনালোকে ক'ৰবাত যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিবিলাক লাইন আমাৰ ইয়াত যেনেকৈ লাইন বাছ চলে তেনেকুৱা তাতো লাইন অ'টো চলে, তেনেকৈ আপোনালোকে লাইন অ'টোত যাওক আৰু কম খৰচত আপোনালোকে দিল্লী ঘূৰি আহক। ধন্যবাদ।